হেল্ল' বন্ধুসকল, কি খবৰ? আপোনালোকৰ ভালে আছে না সকলোৱে? আৰু গাইজ, আপোনালোকে হয়তো ভাবি আছে ইমান দিন হ'ল যে মই এতিয়ালৈকে ভিডিঅ' দিয়া নাই কিয়। তো কথাটো হ'ল এনেকুৱা যে মই ইমান দিনে মানে বাহিৰত এতিয়ালৈকে ভালকৈ যোৱা নাই আৰু ভিডিঅ' তেনেকৈ বনোৱা নাই আৰু কণ্টেণ্টো বিচাৰি পোৱা নাই ভাল তেনেকৈ যে আপোনালোকক দিম। তো যিটো ভিডিঅ'টো আপোনালোকক বনাই দিব নোৱাৰোঁ না। তো গাইজ, বহুত দিনৰ মূৰত আহিলোঁ ব্লগত। তো গাইজ, যোৱা ৰাতি ইমান মানে ধাৰাসাৰ বৰষুণ পৰিছে, যোৱাকালি বুলি নহয় এইকেইদিন মানে পুৰা বৰষুণ পৰিছে। আৰু চাওক আমাৰ সন্মুখত, আমাৰ ৰাস্তাৰ সন্মুখত পুৰা ফ্লাড কৰি দিছে, পুৰা বানা কৰি দিছে। আৰু গাইজ এইফালে চাওক, এইফালে কি কৰি আছে এইকেইটা চাওক, দেখাই আছো আমাৰ কাষৰে ধৰা এইকেইটা চাওক কি কৰি আছে। তই কি বনাই আছ? হা, ভুৰা এই চাওক গাইজ, পুৰা ভুৰা বনাই আছে, পুৰা কলগছৰ। আৰু ইয়াতে পুৰা চলাব। তো আমিও আগতে বনাইছিলোঁ, তো বনাই পুৰা চলাইছিলোঁ, পুৰা মজা লাগিছিল। ইয়াত অলপমান পিছত দেখাই আছোঁ পুৰা বনাই কিনে পুৰা তাতে চলাব। তো ময়ো উঠি দেখাম আপোনালোকক। তো আগতে মানে এনেকুৱা হৈছিল যে আমিও এইটো বনাইছিলোঁ, কিন্তু এনেকুৱা কৰিছিল আমাক ঘৰত মানে ইটো কাষত যদি আহিছিলোঁ মানে ঘৰৰ পৰা পুৰা শিকনি লৈ বাৰী লৈ পিটাইছিল আমাক, মানে তাতে যাতে পুব পাৰোঁ, কিবা কৰিব পাৰোঁ। তো সেইকাৰণে তাতে মানে উঠিব নেদে, মানে এনেকুৱা কৰিছিল। তো এই ভাইটিকেইটা পুৰা বনাই আছে চাওক। তো কেনেকৈ বনাই মই দেখাই আছোঁ আৰু পুৰা ইয়াত তাৰপিছত তাতে উঠি পুৰা দেখাই আছোঁ। তো চাই থাকক গাইজ। ঐ চাবি কোনটা খাব আগত কিবা কৰি লয়, ৰছী দি বান্ধিলোঁ। তো গাইজ, ময়ো হেল্প কৰি দি আছোঁ অলপমান, যাতে বনাব পৰা নাই এতিয়াও। আৰু গাইজ এইফালে চা, টাইটানিক বনোৱা চা মানে বহুত মানুহৰ ভিৰ লাগিছে। এইফালে চা, মানে এইফালে চা বহুত মানুহৰ ভিৰ। আৰু এইফালে টাইটানিক খান এইফালে পানীত নামা হ'ব। আৰু এইফালে পুৰা লাগি আছে চাওক। তো গাইজ, বহুত প্ৰচেষ্টাৰ মূৰত আমাৰ টাইটানিকখন হৈ গ'ল, কাম শেষ। এতিয়া পুৰা ৰাইড মাৰিবৰ কাৰণে পুৰা ষ্টাৰ্ট হৈ আছে। পুৰা ষ্টাৰ্ট। তই চৰবি, তই চৰবি, হা চৰবি, হা ক'ত যাবি? ক'ত লৈ যাবি? হা ক'ত যাবি? লণ্ডনত লৈ যাবি নেকি? হা মুম্বাই সাগৰলৈ লৈ যাবি নেকি? দে চলা। মই প্ৰথমে যাব লাগিব ৰ, ইফালে বুঠে মাৰ। তো গাইজ, মই চাওঁ পুৰা টাইটানিকৰ ওপৰত। এইবাৰ টাইটানিকখন আমাৰ যাব আৰু এইফালে চাওক পুৰা ঠেলি দি আছে। তো এইফালে বৈঠা মেন চাবি। বহুত ভয় লাগে গাইজ, ইয়াত মানে টেলেং টুপুং কৰি থাকে। তো হঠাৎ পৰি গেলে একেবাৰে শেষ, অৱস্থা শেষ। নাটানি খতম। তো গাইজ, এই যে আমাৰ টাইটানিক হৈ গৈছে। তো এটা লৈছে বৈঠা আৰু আমি এইবাৰ যাম। হেল্ল' গাইজ, বাই। তো গাইজ, বৈদ্য মজা লাগিল উঠি, মানে একদম শৈশৱকালৰ স্মৃতিবোৰ পুৰা ৰোমন্থন হৈ গ'ল। তো এতিয়া এই ভাইটিসকলে উঠিব। তো চাই থাকক ভিডিঅ'। অ পকি, তই চৰিবি কোনঠাই আৰু দাদা। আৰু গাইজ, আমাৰ ইফালে মানে বাৰিষাৰ লগতে বানপানী হোৱাৰ লগে লগে এইফালে মাছো আহিছে, পুৰা মাছ মাৰি আহিলে এইখন জাল। আৰু এইফালে মাছটো দেখা দে কতখান পাইছ, কোনখিনি মাছ। আৰু এইফালে আমাৰ এটা ভাই আছে, কতখান মাছ পাইছে? দেখা এই যে চা মাছ। ক'ত মাৰিব গৈছে? ক'ত? পথাৰত নেকি? বা বহুত মাছ পাইছে দেখোন। কি লাজ পায় নেকি কেমেৰাত ওলাবলৈ? তো গাইজ চাওক কি কৰি আছে, পুৰা গা ধুই আছে, পুৰা ফূৰ্তি লাগিছে মানে পানী হোৱাতে। ইয়াতে আগতে আমিও এনেকা আছিলো, মানে পুৰা পানী হোৱাতে আমিও গা ধুইছিলো এনেকে এই মানে পথাৰত। ৰণবীৰ নচৰা, হা চৰি কি বাবু হৈ আছে যে নচৰা যে। তো গাইজ, আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল? তো মই দেখিলোঁ আমাৰ গাঁৱলীয়া অলপমান পৰিৱেশ,
তো বাৰিষা কালত এনেকুৱা হ'লে আমিও আগতে কৰিছিলোঁ। তো এইখিনি দেখালোঁ। আপোনালোকক কেনেকুৱা লাগিছে? যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু গাইজ চেনেলটো যদি নতুনকৈ আহিছে তো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব গাইজ। তো লগ পাইছোঁ নেক্সট ব্লগত। আজিৰ কাৰণে টাটা বাই বাই।